Good morning guys and welcome back to the channel again. আৰু মই আছো বৰ্তমান আমাৰ এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাত যাৰ নাম হৈছে মনাবাৰী টি ষ্টেট আৰু বিশ্বনাথ ডিস্ট্ৰিক্টত পৰে। মই আজি আপোনাক এইটো ব্লগত মই দেখুৱাম এই বাগান আৰু বহুত ধুনীয়া লাগে দেখাত। সেয়ে মই চাহ বাগিচাক বহুত ভাল পাওঁ বন্ধুসকল আৰু মই আজি এইটো ভিডিঅ'ত আপোনালোকক চাহৰ লগত জড়িত কিছুমান হিষ্ট্ৰী ক'বলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোকে চাব। ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল ফাইনালি এণ্টাৰ কৰি আছো চাহ বাগিচাত। আপোনালোকে চাব পাৰিছে মোৰ আগত অকল গ্ৰীনাৰী আৰু দেখাত বহুত ভাল লাগিছে। কি কম, মোৰ শব্দ নাই। আপোনালোকে জাষ্ট চাওক আৰু ফিল কৰিবলৈ চেষ্টা কৰক। তাৰপিছত আহি আছো হিষ্ট্ৰী লৈ। হেল্ল' বুলি কৈ দিয়ক কেমেৰাত। লাজ কৰি আছে খুৰী। হেল্ল' বুলি কৈ দিয়ক। ইউটিউবত যাব, ইউটিউবত। বন্ধুসকল, there are two legends regarding discovery of tea. One is Indian, another is Chinese. চাহৰ আৱিষ্কাৰ সম্পৰ্কে আচলতে বন্ধুসকল দুইজন ব্যক্তিৰ কথাহে কোৱা হয়। এজন আছে আমাৰ ভাৰতৰ আৰু এজন আছে চাইনাৰ সম্ৰাট চিয়াং নিউঙে প্ৰায় 2700 খ্ৰীষ্টপূৰ্বত তেখেতৰ সাম্ৰাজ্য আছিল আৰু তেখেতৰ এটা ভাল অভ্যাস আছিলে যে তেখেতে পানী খোৱাৰ আগতে পানী উতলাই বইল কৰি পানী খাইছিলে। হি ইউজ টু বইল ৱাটাৰ বিফৰ ড্ৰিংকিং। চ' এইটো হেবিটে চাহৰ আৱিষ্কাৰ কৰাত সহায় কৰিছিলে। এনেকৈ তেখেতে পানী পান কৰি থাকোঁতে এদিন কি কৰিছিলে, পানী উতলাই থকা সময়ত 2 এখিলা পাত উতলাই থকা পানীত পৰি গ'ল আৰু পৰাৰ পিছতে কোৱা হয় যে পানীটোৰ অলপ কালাৰ চেঞ্জ হ'ল আৰু লগতে পানীটোৰ অলপ স্মেল আহিবলৈ ধৰিলে। তেখেতে এই পানীটো পান কৰিলে আৰু কোৱা হয় যে এয়া পানীটো পান কৰাৰ পিছতে তেখেতে ভাল ফিল কৰিলে আৰু কোৱা হয় এইবিলাকে কি আছিলে, চাহৰ পাত আছিলে। চ' এইদৰে চাহৰ আৱিষ্কাৰ হৈছিলে। আৰু এটা কাহিনী প্ৰচলিত আছে যে আমাৰ দক্ষিণ ভাৰতৰ এটা ডাইনেষ্টি আছিলে, সেইটো ডাইনেষ্টি আছিলে পল্লৱ ডাইনেষ্টিৰ এজন প্ৰিন্স আছিলে, 3rd প্ৰিন্স অফ পল্লৱ ডাইনেষ্টি। নেম আছিলে বৌদ্ধধৰ্মন। তেখেতে এজন সৈন্যাসী আছিলে। তেখেতে এদিন কি কৰিছিলে বন্ধুসকল, যে মেডিটেশ্যন কৰাৰ সময়ত তেখেতে অলপ মানে হি ফেল্ট লিটল বিট অফ ড্ৰজি। তেতিয়া অলপ মানে গাটো বেয়া লাগিলে আৰু তেখেতে কি কৰিলে, তেখেতৰ আইলিডছ কাটি পেলাই দিছিলে আৰু তাৰ পৰা 10 জোপামান গছ গজি উঠিছিলে আৰু কোৱা হয় এইবিলাকেই চাহপাত আছিলে। যিয়ে নহওক, চাহৰ আৱিষ্কাৰ সম্পৰ্কে যিমানে কাহিনী নাথাকে কিয়, মুঠতে কথা হৈছে যে আমাৰ অসমতে চাহৰ আৱিষ্কাৰ হৈছে। দেৰিকৈ হ'লেও অসমৰ চাহৰ আৱিষ্কাৰ অসমতে হৈছে বুলি আমি ক'ব পাৰিম। কিয়নো মই ক্লাছ 9ত পঢ়ি থাকোঁতে মোৰ মনত আছে, আমাৰ অসমীয়াত পাতত এটা লেচন আছিলে যাৰ নাম আছিলে অসমীয়া চাহৰ আতিগুৰি। তাতেই আমি পাইছিলোঁ যে 1823 চনত ৰবাৰ্ট ব্ৰুজে মণিৰাম দেৱানৰ লগত মিলি অসমত চাহৰ আৱিষ্কাৰ কৰিছিলে আৰু সেই ঠাইটো আছিলে গুৱাহাটীৰ হাজোৰ পাহাৰত। তেওঁলোকে অসমত চাহৰ আৱিষ্কাৰ কৰিছিলে আৰু তাৰ পিছৰ পৰা অসমত চাহৰ এটা ৰেভলিউশ্যন আৰম্ভ হৈ গ'ল। আৰু আজি আপোনালোকে জানে যে বিশ্বৰ ভিতৰত অসমে প্ৰায় 16% আৰু আমাৰ ভাৰতৰ ভিতৰত অসমে প্ৰায় more than 53% চাহ অকলে প্ৰডিউচ কৰে। চ' উই আৰ ভেৰি ৰিচ ইন টি প্ৰডাকশ্যন। আৰু আজিকালি চাহৰ ক্ষেত্ৰত এটা নতুন প্ৰচলন চলিছে, সেইটো হৈছে গ্ৰীণ টি। এইটো যিটো কুঁহিপাত, এই কুঁহিপাতৰ পৰাই গ্ৰীণ টি তৈয়াৰ কৰা হয়। আৰু বন্ধুসকল, মণিৰাম দেৱানকে প্ৰথম চাহ খেতিয়ক বুলি গণ্য কৰা হয়। আৰু গোটেই বিশ্বজুৰি আজি প্ৰায় 80 কোটিতকৈ বেছি চাহকাপ পান কৰা হয় এদিনতে। এইটো এটা হিউজ এমাউণ্ট হয়। সো আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এই চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফৰ ৱাচিং।